সকলোকে নমস্কাৰ। আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ডিব্ৰুগড়ত আছোঁ আৰু ডিব্ৰুগড় গ্ৰন্থমেলা হৈ আছে আৰু যামকে যাবলৈ পৰা নাছিলোঁ কাৰণ পৰীক্ষা হৈ আছিলে আৰু আজি পৰীক্ষা এটা হৈছে। ভাত খাইবলৈ গ'লোঁ পৰীক্ষা, গতিকে অকণমান দেৰি হ'ল, কিন্তু আজি শেষ হ'ব। গতিকে শেষৰ গৈ পেলাই চাই আহোঁগৈ আৰু আপোনালোকো লৈ যাওঁ। এনেও গ্ৰন্থমেলা বুলি ক'লে কিমান মনটো ভাল লাগে, গতিকে ব'লক যাওঁ চাওঁগৈ। ইমান বিশেষ ভালকৈ একো নাজানো কি ক'ত হৈছে কি কথা, গ'লেহে গম মোৰ লগতো যাব, সি জানে ক'ত হৈছে আৰু তাৰপৰা সকলোখিনি দেখাই আছোঁ। ব'লক যাওঁ। টেম্পুতে আহিলোঁ, আহি পেলাই চকেটিং পালোহি। চকেটিঙতে হৈছে আচলতে, মই ভালকৈ জনা নাছিলোঁ আৰু এতিয়া এফালেদি গৈ সোমাব লাগিব। সন্ধিয়া আচলতে মানুহ বেছি হয়, বেছি বুলি নহয় আৰু মানুহ থাকেই। আৰু এয়া চকেটিং ফিল্ডখন, এয়া হৈছে চকেটিঙতে হোৱা ডিব্ৰুগড় গ্ৰন্থমেলা, ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা। এখন সোমাই যাব লাগিব এতিয়া, অলপ ভিতৰলৈ যাওঁ। এটা বস্তু ভাল লাগে, সোমাই আহি পেলাই অসমৰ বিশিষ্ট ব্যক্তিখিনি ফটো লগাই থোৱা আছে। গতিকে এইটো এটা ধুনীয়া পদক্ষেপ লৈছে তেওঁলোকে, কিয়নো বহুতে আমি তেওঁলোকৰ নাম জানো কিন্তু ভালকৈ ফটোবোৰ বা তেওঁলোকৰ চেহেৰাটো নাজানো, কিন্তু ভাল হ'ল এনেকৈ সকলোখিনি থোৱাৰ বাবে। ইয়াতে ধুনীয়াকৈ নাৰ্চাৰীও আছে, মানে আচলতে গ্ৰন্থমেলাৰ লগতে বিভিন্ন মানে বস্তুৰ দোকানো আছিলে আৰু ইয়াতে ফ্ৰী চেকআপো কৰিছিলে, লগতে বিনামূলীয়া পানীৰ সুবিধাও আছিলে। গতিকে এইখিনি বস্তু পদক্ষেপখিনি আচলতে ভাল লগা বেলেগতকৈ। আৰু এতিয়া ইফালে এখন খোৱাৰ দোকান ফাষ্টফুডৰ, আৰু দেখিছে ফ্ৰী চেকআপ, এফালে ফ্ৰী চেকআপৰ হেৰি হৈ আছে। আৰু এয়া হৈছে বনলতা আচলতে আটাইতকৈ ডাঙৰখনেই বনলতা ইয়াতে। ধুনীয়াকৈ আগফালে চেল্ফি ষ্টেণ্ডো ৰাখিছে তেওঁলোকে, আৰু প্ৰতিটো প্ৰকাশনৰ বেলেগ বেলেগকৈ ৰখা হৈছে কিতাপবিলাক। আপোনালোকে চাওক, সন্ধিয়া সময়, গতিকে বৰ ধুনীয়া এটা পৰিৱেশ আছিলে। মোৰ ভাল লাগিছিলে কাৰণ বহুত দিনৰ মূৰত গ্ৰন্থমেলালৈ আহিছিলোঁ। ইয়াৰ আগৰবাৰ গুৱাহাটী গ্ৰন্থমেলালৈ যোৱা, আৰু এতিয়া এয়া আচলতে থাকিম বুলি থাকিবও পৰা নহয়, কিন্তু সময়ো বহুত বেছি হৈছিলে আৰু ৰুমলৈও আহিব লগা আছিলে। গতিকে বেছি দেৰি থাকিব নোৱাৰিলোঁ, কিন্তু যিকণ সময় থাকিলেও ভালকৈ উপভোগ কৰিলোঁ। আপোনালোকে চাওক, আৰু এইটো দেখিছেনে ধুনীয়াকৈ ঘৰ এটা, বিনামূলীয়া পানীৰ সুবিধা, সকলো সুবিধা ধুনীয়া আছিলে। চাওক আপোনালোকে অকল যে ইয়াত গ্ৰন্থই কিনিব এনেকুৱা নহয়, ইয়াত কাপোৰৰ পৰা ধৰিলেও খোৱা বস্তু সকলোখিনি আছে। যাৰ যি মন যায় সেইটোকে ল'ব পাৰিব, কিয়নো অকল কিতাপ, মানুহে বহুত বেছিকৈ আশা লৈ আহে এখন গ্ৰন্থমেলাৰ পৰা। গতিকে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী কিনিব পাৰে, আচাৰ, খোৱা বস্তু বা যিকোনো ধৰণৰ কিবা কিবি। বনলতাৰ প্ৰকাশত অলপ ভিতৰলৈ যাম। ইমান কিতাপ, মুঠতে কিতাপ আৰু কিতাপ, মানে সেইখিনি যেন মই পঢ়িয়ে পেলাম একেবাৰতে এনেকুৱা লাগিছিলে। অসমীয়া কিতাপ বা ইংৰাজী কিতাপেই হওক, মানে যেতিয়া সজাই থোৱা থাকে ন, তাৰ দেখি পেলাই ইমান বেছি ভাল লাগে, মানে কোনখন পঢ়োঁ কোনখন নপঢ়োঁ হয় মানে। আৰু এতিয়া মই ইয়াতে এনেকুৱা লাগিছে মানে মই কোনখন কিনিম, ইমান মানে এখন চাওঁ আকৌ এইখন চাওঁগৈ, কিন্তু উপায় নাই, চাবহে পাৰোঁ। কেতিয়াবা এনেকুৱা দিন আহিব গোটেইখিনি যাতে মই মোৰ লাইব্ৰেৰীত থ'ব পাৰোঁ, সেইটো দিন কেতিয়া আহে ময়ো নাজানো। কিতাপৰ বেটুপাতৰ লগতে মোৰ কিতাপৰ এটা বস্তু ভাল লাগে, এইটো হৈছে গোন্ধ। কিতাপখন মেলাৰ পিছতে যিটো তাৰ গোন্ধটো বহুত ভাল লাগে, সেই গোন্ধটো মানে মই নাকত বহুত দেৰি একদম গুজি থাকিম, মানে এনেকুৱা লাগে। ইমান কিতাপ, কেতিয়াবা এনেকুৱা হয় নতুন কিতাপখন কিনাৰ পিছত কিমান দেৰি নাকত মানে মুখখন লগাই থওঁ নহয়, তাৰ হিচাপ নাই মানে, অকল তাৰ গোন্ধটোৰ কাৰণে। কিমান চাম কিতাপ, লৈ যাম আৰু বেছি টাইম নাই। কিতাপ ইখন চাইছোঁ সিখন চাইছোঁ, এবাৰ এখন গদি চাইছোঁ, এবাৰ এখন তাৰ দামটোৰ লগতে সকলোখিনি বস্তু চাব লাগিব, যিহেতু
সকলো চাইছোঁ। তাৰপিছত আকৌ থৈছোঁ, আকৌ এখন কিতাপ হাতত লৈছোঁ। সেইখিনিয়ে হৈছেগৈ আৰু মোৰ গ্ৰন্থমেলা দ্বিতীয় কাম হ'লগৈ। শেষত এখন কিতাপ কিনিলোঁ, সেইখন হৈছে গান্ধাৰী, আৰু এইখন হৈছে ডক্টৰ লেচি গোস্বামী মহন্তৰ বাইদেউৰ। আৰু এয়া তেখেতৰ কিতাপখন মই বিচাৰি আছিলোঁ বহুত দিন, আৰু এইবাৰ পাই থাওঁতে কিনি ল'লোঁ। আহিলেও ভাল লাগিলে, বহুত দিনৰ মূৰত কিতাপৰ সুবাস পালোঁ। কিমান মানুহ, কিমান কাহিনী, কিমান ব্যস্ততা। ডিব্ৰুগড়ৰ এটি সন্ধিয়া। এয়া আছিলে ডিব্ৰুগড় গ্ৰন্থমেলাত আহিলোঁ, আৰু আজি গ'ল, আৰু আপোনালোকে মোৰ ভিডিঅ'তে চাব। গতিকে টাটা, আকৌ লগ পাম।